হেল্ল' এভৰিৱান, এয়া চাওক মই কি বনাব ওলাইছোঁ। এয়া মই আজি বইল পিঠা বনাম। চাউলৰ গুড়িখিনি আগতীয়াকৈ ভাজি থোৱা আছিল আৰু সেইবাবে চাউলৰ গুড়িখিনিত মই অকণমান নিমখ দি এনেকৈ আটাৰ দৰে মাৰি ল'লোঁ। পানী দি খুব টানকৈ মাৰা নাই, অলপ ঢিলাকৈ মাৰিছোঁ আৰু হাতৰ সহায়ত ধুনীয়াকৈ এনেকৈ চেপ দিছোঁ। এয়া প্ৰেছাৰ কুকাৰত পানী উতলি আছে আৰু মই তাত এইখিনি দি দিলোঁ। এতিয়া মই ঢাকনিখন লগাই এটা বা দুটা চিটি আহিব দিম আৰু তাৰ পাছত ঠাণ্ডা হ'ব দিম। মই এনেকৈ বনাই খাওঁ, ভাল লাগে। যিহেতু সদায় পানী পিঠা বা খোলা চাপৰি পিঠা বা ভাজা পিঠা খালে গেছৰো প্ৰব্লেম হয়, সেইবাবে মই মাজে মাজে এনেকৈ বনাই খাওঁ। এনেকৈ বনাই খালে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু আপুনি এনেকৈ বনাই ফ্ৰিজত ৰাখিও থ'ব পাৰে এদিনলৈ, বা আজি বনালে কাইলৈও খাব পাৰে। কোনো ধৰণৰ বেয়া নহয়। গতিকে মই এনেকৈ বনালোঁ, আজি গধূলি চাহৰ লগত এনেকৈয়ে খাম। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে পিঠাকেইটা। এয়া ল'লোঁ। মোৰ ল'ৰাটোৱে যিহেতু চচৰ লগত খায়, তাক চচৰ লগত দিম আৰু মিঠাই বা চেনি লৈও খাব পাৰে। যি ইচ্ছা সেই লৈ খাব পাৰে। মোৰ ল'ৰাটোক মই চচ দিম, সি চচেৰে খায় আৰু আমি যিহেতু মিঠাইৰে খাওঁ, গতিকে আমি মিঠাইৰে খাম। আৰু লগত এয়া বিস্কুট আৰু লাল চাহ বনাই ল'লোঁ আৰু আজি গধূলি এনেকৈয়ে খাম। ভিডিঅ'টো দেখাই দিলোঁ। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু এনেকৈ এবাৰ বনাই খাই চাব, ভাল পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ৰাখিছোঁ।